ধানৰ মৰণা মৰা এই মেচিনটোৰ ব্যাপক হাৰত ব্যৱহাৰ হোৱাৰ পিছৰে পৰা গৰুৰ জৰিয়তে মৰণা মৰা কৃষকসকলে প্ৰায় এৰি দিছে, কিয়নো গৰুৰ জৰিয়তে মৰণা মাৰিলে কেইবাটাও কাম কৰিবলগীয়া থাকে, অৰ্থাৎ উখনি দিয়া, খেৰ পেলোৱা, তাৰ পাছত আকৌ পতানখিনি ধানৰ পৰা আঁতৰাবৰ কাৰণে বাও দিব লাগে। গতিকে এই যথেষ্টখিনি কাম এই মেচিনটোৱে এবাৰতেই কৰি দিব পাৰে, আৰু সেয়েহে কৃষকসকলৰ মাজত বৰ্তমান এই মেচিনটোৰ চাহিদা বাঢ়ি গৈছে, যিহেতু খুব কম সময় লাগে, তাৰোপৰি কম সময়তেই কেইবাটাও কাম নিমিষতে কৰি ল'ব পৰা যায়। যদিও এই মৰণা মৰা মেচিনটোৰ প্ৰসাৰ ব্যাপক হাৰত চলিছে, তথাপি গৰুৰ জৰিয়তে মৰণা মৰা তাহানিৰ সেই সোণালী দিনবোৰ যিসকল কৃষকে পাইছে তেওঁলোকে নিশ্চয় মনত ৰাখিব, আৰু যথেষ্ট ভাল লগা মুহূৰ্ত আছিলে গৰুৰ পিছে পিছে ঘূৰি ঘূৰি সেই মৰণা মৰা কাৰ্যটো। যদিও এতিয়া আছে, খুব কম পৰিমাণে সেই গৰুৰে মৰণা মৰা পদ্ধতিটো আছে, আৰু এই মেচিনটোৰ ব্যৱহাৰে যথেষ্টখিনি সময় কমাই দিছে, আৰু কৃষকসকলেও খুব কম সময়তে তেওঁলোকৰ কৃষিকাৰ্য সামৰিব পৰা হৈছে।